নমস্কাৰ পুনৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আৰু ইয়া দেখা পাইছে এনেকৈ ধুনীয়াকে হাজি কাছে আচলতে হেতু জুনাকৰ ষ্টাইল হেয়া আৰু আমাৰ ঘৰত উপস্থিত আছে ইয়া সকলো মই এজন এজনকে চিনাকি কৰি দিম এয়া সৰু দাদা কিবা কবা নমস্কাৰ ভালে থাকা বিহু শুভেচ্ছা আছে খিটিক নাচিবলৈ কৈছে গতিকে নাচিব লাগিব তাৰ পাছত এইফালে কোৱা কি কবা হাই পেহী চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু বহুত ভাল ভাল ভিডিঅ' পঠিয়াই থাকে তো আপোনালোকে চাই থাকিব আৰু এইফালেতো নকলেও হ'ব তথাপিও ওচৰলেতো নিব লাগিব কি কবা কোৱা বিহুৰ বতৰ বিহু চাই আছো ক'ত এবাৰ বিহু ক'ত যাম তাকে ভাবি আছো জেগাও আহি আছো গছতলৰ বিহু নচাবলৈ দেই গতিকে নাচিবলৈ শিকি থাকক কঁকাল ভাঙি নে কি সাজুৱে ন আৰু আমাৰ আজি মিলি গৈছে ৰঙা মই চাদৰ লৈছোঁ ৰঙা এফালে স্পৰ্টিং গতিকে মিলি আছে মই বোলো ৰিলছ এটা বনাবলৈ পাৰি এতিয়া নাজানো আমাৰ সৌৰভ কাই কি কয় এইফালে এয়া বৌ মানে এফালে দাদাৰ লগত মিলাই বহি আছে এয়া বৌ আৰু অকণমান নাচিম বুলি কৈছে হা নাচিবা মই এনেই কৈছোঁ আৰু এইফালে আছে কি নাই লোৱা এই সেইফালে লাইটৰ পোহৰ পৰা কিবা আধা চাহ কিবা হৈছে কাঠ খাই কৈছে মইতো মোবাইল ভালকৈ ধৰিবও নাজানো শিকি আছোঁ কিন্তু এদিন এনেকুৱা ধুনীয়াকৈ ধৰিম নহয় এনেকৈ ধৰোঁতে গোটেইবোৰ কভাৰ কৰিব এফালে ফুটুকৈ হ'ল নাই এৰি থাকিলে এয়া মা আৰু মই এনেকৈ এতিয়া সময় হৈছে 4টা বাজিল দুপৰীয়া ভাত পানী খালোঁ খাই বৈ আজৰি হ'লোঁ তাৰ পাছত যিহেতু বিহু আহি আছে সেয়ে ভাবিলোঁ শ্বৰ্ট এটা বনাওঁ ৰিলছ বনাওঁ আৰু এনেদৰে পৰিধান কৰিলোঁ বিহু যিহেতু গতিকে ৰঙা ৰঙৰ চাদৰ এখন পৰিধান কৰি আৰু ইয়াত ডাঙৰকৈ কপালত ফুট এটা লৈছোঁ ৰঙাকৈ তেতিয়া বিহু লাগে গতিকে সেয়া দেখুৱাম এতিয়াৰ পৰা কিছু মুহূৰ্ত ইয়াৰ আগতেতো ভিডিঅ'টো আৰম্ভ নকৰিলোঁ আৰু আজি সেন্দু অকণমান বেছিকৈ ডাঙৰকৈ লৈছোঁ কিয় জানেনে মোক মানুহজনে সেইদিনা কৈছিল তুমি ইমান অকণমানকৈ সেন্দু লোৱা সেইকাৰণে মই আজি বেছিকৈ লৈছোঁ ডাঙৰকৈ লৈছোঁ এইফালে পৰা বেক কেমেৰাৰ ফালৰ পৰা এইফালে দেখিবলৈ এনেকুৱা এজনকে দেখুৱাইছিলোঁ এনেকৈ আৰু সেই যে ওপৰত দেখিছে নীলাকৈ আঁঠুৱাটো সেইটো হয় আঁঠুৱা হয় মই সুস্থি নহয় এলেহুৱা নহয় কিন্তু মই ভাল পাওঁ এনেকৈ থৈ দিলে পিছত তেতিয়া 3ডাল ৰছী বান্ধিলে হৈ যায় 4ডাল বান্ধিব নালাগে সেইকাৰণে মই এনেকৈয়ে থৈ দিছোঁ আৰু যদি কোনোবা এনেকৈ থয় বা নথয় তেন্তে থ'বলৈ শিকিবলৈ মই দেখুৱাই দিছোঁ আৰু সেইফালে কেইজনমানে হালা কৰি আছে যে কোন হয় চাওঁগৈ এয়া আমাৰ পালোৱান আৰু কি হিৰ'ইন এইফালে ৰুঞ্জুন মই ৰঞ্জুন বুলি ক'লোঁ তোমাৰ স্কুলৰ নামটো ৰঞ্জুনে নেকি ৰঞ্জুনে ন তাৰপিছত এইফালে নাম কোৱা তেন্তে তোমাৰ নাম ৰিধি নেকি আৰু এইফালে জোতা আৰু এইফালে এইফালে কি কোন হয় এইটো ভিডিঅ'ত উঠাই নাই যি দেখাইছিলা তুমি ভিডিঅ'ত নুঠিলে এতিয়া কৰা মই ওচৰত আছিলোঁ যে আৰু এইফালে বাইকৰ মাত মানে মানুহজনে বাইকত কিবা বেটেৰী লগোৱা কথা কৈ আছিলে তুমি কি নতুন বেটেৰী লগাইছা হা নতুন বেটেৰী লগাইছা বুলি কৈছে আপোনালোকে শুনিছে নাই নাজানো মই শুনিলোঁ তো বাইকখনৰ মানে পুৰণা বেটেৰীটো অলপমান ডিষ্টাৰ্ব দিছে গতিকে নতুন এটা লগাই আছে তেওঁ নিজে আজি হৈছে নেক্সট ডে মানে যোৱাকালি যে ভিডিঅ'টো কৰি আছিলোঁ কণ্টিনিউ নহ'ল দাদাহেঁত গ'ল ওলাই মেলি তাৰপাছত ভিতৰত সোমাই সেই যে দেখা পাইছিলে ৰঙাকৈ চাদৰখন লৈ মানে বিহু নাচিবৰ কাৰণে অলপমান শ্বৰ্ট ৰিলছ বনাবলৈ বুলি বনালোঁ সেয়া দিলোঁ আপোনালোকক অৱশ্যে আপোনালোকক মানে আপলোড কৰিলোঁ যদি চাইছে তেন্তে নিশ্চয় দেখিছে আৰু যদি চোৱা নাই চাব গৈছোঁ দিলোঁ চাগে 2টামান দেই পাহৰিছোঁ কালি এটা দিলোঁ আজি এটা দিলোঁ নেকি মোৰ 2টাই হ'ব লাগে তো সেয়াই আৰু গৰম লাগিছে এইফালে জোনাক এইটো পিন্ধি আহিলে এতিয়া বোলে এটা গৰম লাগিছে অৱশ্যে এতিয়া গৰম দিন ন আৰু এইফালে সেয়া মাহ আমি তিনিওটাই এতিয়া ওলাই মেলি দুপৰীয়া ভাত সাজ খাই বৈ একদম আজৰি হৈ এতিয়া সময় হৈছে 3টা আৰু 3টা বজাত এনেকৈ তিনিওজনে 3টা বজাত ওলাই গৈছোঁ অকণমান পূৰা 3টা অকণমান চাবৰ বজাৰখনলৈ সেয়ে আপোনালোককো অকণমান দেখুৱাম গতিকে চাব
কালি পাহৰি থকা নহয় অৱশ্যে দেই, মই পাহৰা নাই। সৰু দাদাহেঁত ওলাই মেলি গ'ল। যোৱাৰ পিছত সেই যে অলপমান শ্বৰ্ট বনালোঁ, ৰিলচ কৰিলোঁ, তেনেকৈ বনোৱাই মেলি কৰাৰ পাছত 8টা মানে বাজিলেগৈ। পাছত আৰু সেই চাহ বনালোঁ, ভাত, এনেকৈ এইবোৰ কৰোঁতে মেলোঁতে ভিডিঅ'টো কণ্টিনিউ কৰা নহ'ল। আৰু আজি ৰাতিপুৱা যেতিয়া এডিটিং কৰিব লৈছোঁ, মই বোলো ইমান অকণমানি, গতিকে এতিয়া আকৌ ষ্টাৰ্ট কৰি দিছোঁ। দেখুৱাম বজাৰখনৰ অকণমান দৃশ্যাংশ। বলক তেন্তে আমাৰ চাবৰ বজাৰখনৰ মাজলৈ সোমাই যাওঁ, চাই থাকিব। এইফালে এনাইক আৰু নাতিয়েক। আৰু এতিয়া এয়া ডেইলি মাৰ্কেট বজাৰৰ ভিতৰত আহি পালোহি। দাদা হেৰি আছে, ষ্টল আছে? অঁ আছে। তেন্তে ইয়াতে ষ্টল চাই লওঁ, চাই মেলি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ দেই। উলিয়াওকচোন চাওঁ, দেখুৱাব। আৰু এইফালে আপোনালোকক আগতে মই দেখুৱাইছোঁ বাৰু, এইটো চাইডে গৈ আপোনাৰ কলেজ ৰোড। তাৰপাছত এতিয়া আমি এইফালে গলি এটাত সোমালোঁ। আৰু এইফালে গৈ একদম দেখা পোৱা নাই এবাৰ, গৈ একদম শেষলৈকে গৈ আপোনাৰ মেইন ৰোড পামগৈ। সেয়া গ'লে দেখুৱাম। এতিয়া তেন্তে ষ্টল উলিয়াইছোঁ, প্ৰথমে চাই লওঁ, তাৰপাছত আপোনালোকক কি লৈ আছোঁ, কেনেকুৱাকৈ গোটেইখিনি দেখুৱাম, চাই থাকিব। আৰু এতিয়া মই দেখুৱাইছিলোঁ সৌখিনিৰ পৰা যিখন ষ্টল চাম বুলি কৈছিলোঁ সেই দোকানখনত। আৰু এতিয়া আহি দেখুৱাইছিলোঁ যে আহি পালোহি ইয়াতে। আৰু এইফালে যদি আমি চিধা যাওঁ কলেজ ৰোড পামগৈ। আৰু এইফালে এনেকৈ গ'লে মেইন ৰোড আৰু এয়া বজাৰ। তাৰপাছত এতিয়া তাত আমি দোকানখনত যে বিচাৰিছিলোঁ পচন্দৰ সামগ্ৰী নাপালোঁ, মানে যি বিচাৰিছিলোঁ পচন্দ নহ'ল। সেইকাৰণে আন এখন দোকানলৈ আহিছোঁ। আৰু আন এখন দোকানলৈ আহিবলৈ যাওঁতে মই বোলো আপোনালোকৰ মেইন ৰোডটো অকণমান দেখুৱাই দিওঁ। এয়া চাওক, এইফালে চিধা গৈ সেয়া হৈছে মেইন ৰোড আৰু বজাৰখন। এয়া এতিয়া এইখিনিতে এটা গলি আছিলে, সেই গলিটোলৈ সোমাই যাওঁ। আৰু কি কি বজাৰ কৰিবলৈ আছে, কি কি ল'বলৈ আছে, সেই সকলোখিনি লৈ লওঁ। আহা ধুন মাই পেলা। এয়া আমাৰ চাবুৱা ডেইলি মাৰ্কেট। আৰু এতিয়া সেয়া দেখা পাইছে, সেইটো হ'ল কলেজ ৰোড চাবুৱাৰ। তাৰপিছত এতিয়া আহিলোঁ এয়া পূজা চেলুন আছে ফালে। এখন নিউ মাৰ্কেট হয়, আজি 2 বছৰমান হৈছে। প্ৰথমে আপোনালোকক যিখনৰ বজাৰ দেখুৱাইছিলোঁ তাতে আছিলে, এইটো এতিয়া নতুন কৰিলে। আৰু এতিয়া এইফালে বজাৰ ভিতৰলৈ আহি সোমালোহি আমি এইখনত। আৰু আহি মেলি এতিয়া ষ্টল চাইছিলোঁ, যিহেতু আগত দুখনমান চাইছিলোঁ, আপোনালোকক দেখুৱাইছিলোঁ, পচন্দ নহয় যিহেতু এতিয়া ছিজনটো গ'ল ন। গতিকে আহি লাষ্টত এইখন পাইছোঁ। অকণমান নাই মমাই কন্দা মমাই ভাল বুলি কয় যে, গতিকে বিচাৰি নাপাইছোঁ। গতিকে এইখনকে লৈ ল'ম বুলি ভাবিছোঁ। আপোনালোককো ঘৰত গৈ ধুনীয়াকৈ দেখুৱাম বাৰু। এতিয়া মই সদ্যহতে এই দোকানখনো দেখুৱাইছোঁ, ভাইটিটোকো দেখুৱাই দিছোঁ। ভাইটি দোকানখন ক'ত আছে তুমি কৈ দিয়া। দোকানখন চাবুৱা ডেইলি বজাৰত আছে, পুৰণা মাৰ্কেট। পুৰণা মাৰ্কেট এইফালে গলিটোদি সোমালে মুঠতে যদি বজাৰৰ ভিতৰেদি আহে বাওঁ চাইডে হ'ব। গতিকে এতিয়া দাম দৰ মিলাই আছোঁ আৰু খুব ধুনীয়াকৈ বিচৰা মতে মুঠতে ভাইটিটোৱে দি দিয়ে। গতিকে আমি লৈছোঁ এখন, আৰু কিমান সেয়া বাৰু এতিয়া নকওঁ মই। গতিকে আপোনালোকে আহিব, কথা পাতিব, ধুনীয়াকৈ বিচৰা মতে পাব, হয়নে? গতিকে ঘৰত গৈ বাকীখিনি দেখুৱাই আছোঁ। এইখন তেন্তে আমি লৈ লওঁ। ঠিক আছে, এয়া ল'লোঁ। এতিয়া যাওঁ দোকানখনৰ পৰা। এয়া ভাইটিটো দেখুৱাই দিলোঁ এবাৰ, যাতে কোনোবা আহিলে ধুনীয়াকৈ চিনি পাব আৰু, হয় নাই? আৰু মই এইখিনিতে কৈ দিছোঁ, বৰ ধুনীয়াকৈ মুঠতে যিটো দাম কৈছোঁ মিলাই মেলি পাইছোঁ। গতিকে আপোনালোকেও আহি এবাৰ ট্ৰাই কৰিব পাৰে। এতিয়া আমি যাওঁ এইটো চাইডে ভিতৰৰ ফালে পৰা ওলামগৈ। আহিছোঁ দে ভাইটি। আৰু এতিয়া এয়া জোতাৰ দোকানখনত সোমালোহি। জোতা এফালে দেখুৱাইছোঁ ডাঙৰ মানুহৰ, পিছে মোৰ নিজৰ বাবে লোৱা নাই। আৰু এতিয়া আহি এয়া চেণ্ডেল চাই আছোঁ অকণমানি, কিন্তু কাক দিম, ক'লৈ যাম, কি এইখিনি এতিয়া নকওঁ। এয়া থৈ দিছোঁ ছাৰপ্ৰাইজ হিচাপে। ক'ৰবালৈ যোৱাৰ প্ৰিপেৰেশ্যন কৰি আছোঁ। গতিকে যেতিয়া যাম, এইটো ভিডিঅ'ত অৱশ্যে আপোনালোকক নেদেখুৱাওঁ, নেক্সট ভিডিঅ'ত নিশ্চয় দেখুৱাম। আৰু এতিয়া ভাইটিটোক অকণমানি জোতা চেণ্ডেল চাই আছোঁ, আনিবলৈ গৈছে। গতিকে এনেকৈ ৰখিছোঁ। মা বহি লোৱা। আৰু এই দোকানখন ডেইলি বজাৰ পুৰণা মাৰ্কেট যিখন হয়, পুৰণা মাৰ্কেট, তাতে আছোঁহি। চাওঁ চেণ্ডেলবোৰ লৈ লওঁ তেন্তে। লৈ মেলি শেষ হোৱাৰ পিছত আচ্ছা, এই দোকানখনৰ বিষয়ে ভাইটিটোক অকণমান ক'বলৈ কওঁ, আপোনালোকেও আহি ল'ব পাৰিব। কৈ দিয়া ক'ত আছে আৰু কোন দোকানখনৰ নাম।
दुकान का नाम है अपना आसिफ शू स्टोर है অঁ আৰু অঁ তাকে আহিব मार्केट আছে ফুলা मार्केट অঁ আৰু ধুনীয়াকৈ দামবোৰো তেওঁলোকে মিলাই মেলি দিব মুঠতে এনেকুৱা কিছুমান থাকে ন দামবোৰ নিমিলে কিন্তু তেওঁলোকে ভাইটি মুঠতে ধুনীয়াকৈ মিলাই মেলি ভ্যারাইটিস আইটেম পাবো সৰু পৰা ডাঙৰ লগে সব পাবো একদম ভাল ভাল বস্তু ব্র্যান্ডেডও পাবো নন ব্র্যান্ডেডও পাবো সব পাই যাব অঁ তাকে আহিব আহি মেলি মইতো ভালেই পাইছোঁ বৰ্তমান তাতো এতিয়া কি কি ল'ম কেইযোৰ ল'ম গোটেইখিনি পিছত দেখুৱাম বাৰু এতিয়া এয়া আনি আছে চাই আছে আৰু এতিয়া এয়া ল'লোঁ কিন্তু কেনেকুৱা কি ঘৰত গৈ মই দেখুৱাম এফালে ভাইটিহঁতক আকৌ এবাৰ দেখুৱাই দিছোঁ আহিছোঁ ব'লা অঁ দাদা চল আনিছে নেকি আনক আনক চল চাওঁ দিয়ক চল চাবলৈ বহি আছোঁ অঁ ধেমালি কৰিছোঁ দেই আচলতে আমি যে বজাৰ পৰা আহিছিলোঁ যে মই যে কৈছিলোঁ কি কি আনিছোঁ দেখুৱাম বুলি এইফালে এনেকৈ মায়ে চাহ বনালে চাহ এয়া চাহ গুড় দি চাহ খাই কোনে কোনে ভাল পায় মই কিন্তু বিৰাট ভাল পাওঁ আৰু এইফালে ৰঙা চাহ তাৰপিছত দেখুৱাম বুলি কৈছিলোঁ যে সেই এতিয়া দেখুৱাওঁ আৰু কি আনিলোঁ চলখন এই অকণমান দেখুৱাইছিলোঁ বাৰু তাত भैया कितना दाम है इसका 130 ओनली 130 बढ़िया ये क्या बात बोल रहा है हम लोग का जुनाक ने जुनाक এইটো ফ্ৰী কে ইয়াৰ লগত এইটো ফ্ৰী এইটো কিয় গোটেইবোৰ উলিয়াব নালাগে বেটা অকল মই মোক সেই জোতা চেণ্ডেল আৰু এইটো অকণমান দেখা চলখন বহুত ভাল লাগিছে জানেনে মানে ছিজন নাই যিহেতু এইটো সময়ত ন চবটো বিক্ৰী হৈ যায় বা ভিতৰত ভৰাই থৈ দিয়া হয় তথাপিও এখন পালোঁ এইটো উল্টা মা এইটো চাইডে চিধা এয়া চিধা এইফালে আহিছে চোৱা কি হ'ল অঁ এনেকৈ হয় নহয় আৰু আছে যে ওলোৱা মিলিব তেতিয়াহে অঁ কিন্তু তোমাৰ ভাল লাগিছে ন অঁ এইখন ল'লোঁ বুলি এইফালে আমাৰ ন ছোৱালী তোমাৰ পচন্দ হৈছে নাই চলখন মোক কোৱাচোন মোৰ কিন্তু ভাল লাগিছে আকৌ আৰু বহুত কোমল হয় চফ্ট হয় বস্তুটো এয়া এনেকৈ অকণমান একদম বগা প্লেইনটো নহয় অলপ ডিজাইন এনেকৈ মানে আছে ধৰিব পাৰিছেনে নাজানো আৰু এইখিনি ছাইডত যিটো ডিজাইনটো দিয়া আছে যে এইটো হ'ল এম্ব্ৰইডাৰী বস্তুবোৰ এনেও ভাল লাগে ন ये किसका जूता है भैया छोटे बच्चों का अच्छा आप ये बिक्री करने के लिए लाया क्या अच्छा बताओ तो दिखाओ पहले मेरा पैर में तो ये नहीं जाएगा এইটো এজোৰ কোনটো লাগে আপোনাক কওক এই দুটোৰ জোৰা ये आपके लिए है क्या জোৰা আৰু এয়া আমি যে বজাৰ কৰিছিলোঁ সকলোখিনি দেখুওৱা নাই বাৰু মই এই চেণ্ডেল যিহেতু তাত কৈছিলোঁ ন চেণ্ডেল কেইযোৰ লওঁতে ঘৰত গৈ দেখুৱাম বুলি কিনে সেয়ে আচলতে কচমেটিক বস্তু কিছুমান ল'বলৈ আছিলে সেয়া ল'লোঁ তাৰপিছত এই কেইযোৰ ল'লোঁ আৰু এযোৰ থাকিব লাগে বেটা এনেকুৱা চোৱাচোন আহিলে নাই চোৱা আৰু এয়া এনেকৈ দেখাইছোঁ এইকেইযোৰ লৈছোঁ নিশ্চয় ভাবিছে ন কালৈ লৈছোঁ কিয় লৈছোঁ যিসকলে নাজানে গতিকে সেয়া বাৰু মই এতিয়া নকওঁ কালৈ লৈছোঁ আৰু ক'লৈ যাম কি কথা কি বতৰা ক'ৰবালৈ যোৱাৰ প্ৰিপেৰেশ্যন কিন্তু কৰি আছোঁ বৰ বেছি সাংঘাতিক দূৰলৈ নহয় বাৰু তথাপিও অকণমান আঁতৰলৈ যাম আৰু তাকে আপোনালোকক দেখুৱাম সেই ভিডিঅ'সমূহত নিশ্চয় গম পাব ক'লৈ গৈছোঁ এয়া কিয় কিনিছোঁ এতিয়া সদ্যহতে আপোনালোকক দেখুৱাইছোঁ মই আজি যে বজাৰলৈ গৈছিলোঁ এইকেইটা বস্তু আনিবলৈ পটপটকৈ আচলতে গোটাই আছোঁ বজাৰটো শেষ নহয় কৰি আজি এয়া আৰু এদিনৰ পিছত আমি আমাৰ লং জাৰ্ণি আৰম্ভ কৰিম বৰ বেছি দূৰ নহয় জনাইছোঁৱে বাৰু তথাপিও সেইকেইযোৰ এইফালে আনা দেখুৱাওঁ অকল এই দুযোৰে নহয় আৰু দুযোৰ লৈ থোৱা আছে এয়া আৰু এইফালে সৰু সৰু জোতা চেণ্ডেল এনেকৈ আনি এতিয়া মানে বজাৰ কৰি দিছোঁ আৰু ন এইফালে চাহ এইবোৰ আমাৰ জোনাকে দোকান মেলিছে সি এতিয়া আহি লৈ তাৰপিছত সি মোক কৈছে যে মই গোটেইখিনি মানে উলিয়াম এনেকৈ গতিকে এয়া অকল দেখুৱালে নহ'ব ক'বও লাগিব কোৱা ধোন
আচ্ছা তুমি কোৱা এইখনৰ বিষয়ে কিবা তুমি যেনিবা দোকানী হয় কোৱা বাইদেউ এইখন বহুত ধুনীয়া চাই লওক অঁ বহুত ধুনীয়া চাই লওঁ পিছে দাদা আপুনি দামবোৰ বহুত বেছি কৈছে নহয় দাম বেছি নাই কিমান নকছো ক'লে 1000 টকা বেছি কৈছো 1000 টকা কৈছে 1000 টকা ইমান দাম কৈ দিছে আপুনি কিমান কমাব মই কমাই দিম এটকামান কমাম অকল এটকা কমাব 999 দি দিম আচ্ছা আচ্ছা হয় নেকি 999 টকা দিব লাগিব মানে 999 টকা এখন চল হয় জানো চলে হয় নি মানে সেইটো ৰেঞ্জৰ ভিতৰত হয় জানো আৰামছে অঁ আৰামছে নি ইমান ধুনীয়া অঁ ইমান ধুনীয়া আপুনি এতিয়া ডাঙৰ হ'লে এনেকৈ ব্যৱসায় কৰিব নি কাপোৰৰ এনেকৈ ষ্টল বিকিব নি বাৰু ঠিক আছে দাদা কথা এটা সুধোঁ আপুনি ডাঙৰ হৈ কি কৰিব মই অঁ চল চল বিকেই ঠিক আছে দোকানী কিমান মজা লাগে না কিন্তু দোকানী কিয় মজা লাগে নাই দোকানী ভাল লাগে কিয় ভাল লাগে আকৌ আৰামছে দোকানতে বহি গ'লে মোবাইল টিপি কাষ্টমাৰ তাৰপিছত আকৌ যেতিয়া দোকানৰ পৰা তেতিয়া আকৌ বিচমান কৰি কেনে মানে কাষ্টমাৰ যেতিয়া আহে কি বুলি কয় দাদা মানে দোকানীজনে কি বুলি কয় আহক বাইদেউ আহক বাইদেউ সেইবোৰ হোটেলতহে ক'ব অঁ ই এনেকৈ কৈছে তাৰমানে কেতিয়াবা দোকান কেইখনমান আছে নহয় যাওঁ ন চিনি পাই যে চাহ খাব নি বা এনেকৈ সুধে আছে সেইকাৰণে বাৰু যিয়ে কি নহওক সেইবোৰ কথা বাদ দিয়ক এতিয়া তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ আৰু এটা বস্তু আছে নিউজ পেপাৰ কাগজ ধেমালি কৰিছে বাৰু আজি তেন্তে বিদায় লৈছোঁ পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ হৈ আছোঁ আৰু অতি সোনকালে আপোনালোকক দেখুৱাই আছোঁ জনাই আছোঁ যে ক'লৈ আমি যাবলৈ এনেদৰে প্ৰিপেৰেশ্যন কৰি আছোঁ সৰু সুৰাকৈ কৰি গৈ আছোঁ যিহেতু টাইম লাগে এদিনতেতো নহয় আৰু নেক্সট ভিডিঅ'ত আপোনালোকক জনাম আজি তেন্তে ইমানতে সামৰিছোঁ পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ৰ সৈতে সকলোৱে সুস্থ থাকক কুশলে থাকক হাঁহি থাকক শান্তি সকলোৱে শান্তি থাকক তাকে কামনা কৰি এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ বাই 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 বাই